এইকেইদিন দেখা দেখি নাই। কি হ'লনো কথাটো? নকবি আৰু বুজিছ, চাও চাওকে গৈছে। মানে তোৰ সেই কি বুলি কয়, ডাৱৰীয়া নে কি বেমাৰ হেনো? চাও চাওকে গৈছে। হেৰো ভলুকা বাঁহজোপা গুৰিত ধৰি ৩-৪ চিপ মাৰি যেনে তেনে উঠি আহিছো বুজিছ। তোৰ বেমাৰ সেইটোহে, ডাৱৰীয়া বুলি নকয় নহয়, ডায়েৰিয়া বুলি কয় বুজিছ। ডায়েৰিয়া বুলি কয়, পানী হাগনি। তই ডাক্তৰৰ ওচৰলৈ নাযাও কিয়? ঐ ডাক্তৰৰ ওচৰত গৈ টেবলেট এটা খাই দিলে তোৰ খেলা খতম। ডাক্তৰৰ কথা কৈছ, ডাক্তৰে কি ফুপটো কৰিব? যদি বেমাৰ হৈছে মেথাত, বেজী দিব টিকাত। যদি বেমাৰ হৈছে পেটত, বেজী দিব হাতত। ডাক্তৰে ফুপটো কৰিব। ডাক্তৰে কিডাল কৰিব? ডাক্তৰে তোক কি ঘটিটো কৰিব? তাতকে আমাৰ সেই ৰঙা চাহী বেজৰ পৰা পানী এটোপা খাই দিলে খেলা খতম। আৰু এষাৰ কথা আছে বুজিছ নাই? আৰু এষাৰ কথা আছে, বাৰিষা বতৰ মূৰ পকৰ একেই কথা। বাৰিষা বতৰত যেনেকে গেৰ 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 বৰষুণ দিয়ে থাকে, হেৰৌ মূৰ পকৰেও এতিয়া গৈয়ে থাকে, বন্ধ নহয়হে নহয়, গৈয়ে থাকে। ঐ মানুহটো একেবাৰে দুৰ্বল নাইকিয়া হৈ গৈছোগে আৰু।